তেল গাই আৰু মাংস চাংস আহিছে নেকি মাংস নাখায় কি কি আনিছোঁ নমস্কাৰ বন্ধু-বান্ধৱীসকল মিতালী চুতীয়া আছামিজ ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে নহয় জানো ভালে থাকক সকলোৰে ভালে হওক তাকে কামনা কৰোঁ আৰু ময়ো ভালে আছোঁ বৰ্তমান বাৰু আৰু মানে আজি ভাবিলোঁ চাহ তাহ খাবলৈ ঘৰখনত একোৱেই নোহোৱা হ'ল সেয়ে ভাবিলোঁ আজি ঘৰতে কিবা এটা বনাওঁ আৰু ঘৰত যিহেতু বনাম যেতিয়া আৰু আপোনালোকক নেদেখাকৈ জানো থাকিব পাৰোঁ নোৱাৰোঁ নহয় গতিকে ভাবিলোঁ ব'লক আপোনালোককো দেখাই দিওঁ তেতিয়াহ'লে ব'লকচোন মই কিনো বনাওঁ ভিডিঅ'টোত চাই থাকিব শেষলৈকে আৰু দেখিব আৰু তেতিয়া কি বনাওঁ কি নবনাওঁ কিন্তু ভাবিলোঁ আপোনালোককো দেখাওঁ ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা কথা আপোনালোকে মোৰ ভিডিঅ'বোৰ শেষলৈকে চাবচোন অলপ চাই স্কিপ কৰি নাৰাখিব সম্পূৰ্ণকৈ চাব চাই কেনেকুৱা পায় তেতিয়া একেবাৰে শেষত মানে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'বোৰ যদি মোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি ভিডিঅ'বিলাক চায় আৰু ইমান বেছি ভালকৈ ভিডিঅ' কৰিব নাজানো তথাপিও আৰু যিটো পাৰিছোঁ যি নোৱাৰিছোঁ তাকে আৰু সৰুকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তাকে আপোনালোকে এনজয় কৰকচোন এয়া চাওক কি লৈছোঁ এয়া মই লৈছোঁ ক'লা জিৰা অকণমান লৈছোঁ আৰু এয়া ময়দা আধা কেজি পেকেট এটা লৈছোঁ আৰু ৰিফাইন পানী আপোনালোকে ভাবিছে এজনে কি বনাব এতিয়া আৰু যিহেতু চাহ তাহ খাবলৈ একো নাই আৰু দোকানৰ বিস্কুটবিলাক খাই বহুত আমনি লাগে সেয়েহে ভাবিলোঁ ল'ৰাটো সদায় কৈ আছে মা ঘৰতে কিবা এটা বনোৱাচোন গতিকে ভাবিলোঁ তেতিয়াহ'লে কি কৰিম আৰু এই বস্তুকেইটাও আছে যেতিয়া ঘৰতে বোলো নিমকিকে কেইটামান বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেয়েহে এতিয়া ব'লক বনাওঁ তেতিয়াহ'লে এতিয়া মই ময়দা পেকেটটো আৰু মই গোটেই পেকেটটো নবনাওঁ গোটেই পেকেটটো বনাবলৈ বহুত টাইম লাগি যায় গতিকে গোটেই পেকেটটো নবনাওঁ যিহেতু মানুহ কম চাহ খাবৰ কাৰণেহে আৰু সেইকাৰণে অলপ বনাম বহুত বেছি নবনাওঁ আকৌ মই ইমান লৈছোঁ আৰু ইমান থৈ দিছোঁ ইমান নবনাওঁ আৰু মই এই ক'লা জিৰাকেইটা দি দিছোঁ ইয়াতে ধুনীয়াকৈ মিলাই দিছোঁ আৰু ইয়াত মই ৰিফাইন দি দিছোঁ ৰিফাইন মানে ৰিফাইন ইয়াত সৰহকৈ দিব লাগিব অলপ আৰু এইখিনি মানে বহুত ভাল হ'ব লাগিব তেতিয়া নিমখ অলপ দি দিম নিমখ অকণমান সৰহকৈ দিছোঁ যেতিয়া নিমকি যেতিয়া অকণমানটো নিমখটো হ'বই লাগিব ধুনীয়াকৈ নিমখবোৰ ইয়াত সানি ল'লোঁ আৰু মানে জোখ লৈ নলওঁ যে কাপত কিবাহত এনেকৈ জোখ কৰি নলওঁ মানে বস্তুটো চাই বা বস্তুটোৰ পৰিমাণত মানে মই তেনেকৈ বস্তুবোৰ দিওঁ মই এই কিমানত কি এইটো মানে জোখ মাখ কৰি পিনি তেনেকৈ নকৰোঁ আৰু এতিয়া গম পাই গ'লোঁ এইখিনি এতিয়া যেতিয়া এনেকৈ আমি এনেকৈ যেতিয়া লাডু কৰি দিম ন লাডু কৰিলে এনেকৈ ভাঙি দিলে মানে পটককৈ ভাগি যায় তেতিয়াই গম পাই যাম যে আমাৰ মানে ৰিফাইনৰ জোখটো মানে প্ৰয়োজন হ'ব গতিকে এতিয়া মোৰ ৰিফাইন দিয়া হৈ গ'ল আৰু হেৰিটো কি হ'ল মুকলিটো কি হ'ল ফেনটো পৰি যাব ন মুকলিটো আৰু মই ইয়াক এতিয়া কম পানী দি ধুনীয়াকৈ মঠি ল'ম মই পানী বেছি নিদিওঁ ইয়াক এতিয়া কমকৈ পানী দি ধুনীয়াকৈ মঠি ল'ম আৰু আপোনালোকে চাই থাকিব মই পটাপট মঠি লওঁ তাৰপিছত আপোনালোকক দেখাই মই এতিয়া এইটো মঠি হৈছে আৰু আপোনালোকে এটা কথা মন কৰিব যদি বনাই নহয় মানে কি নিমকিটো এনেকৈ পানীটো যেতিয়া এইটো আটাটো আমি ময়দাটো মঠো তেতিয়া আৰু আমি বহুত বেছি ঢিলো কৰিব নালাগে বস্তুটো আমি অলপ টান কৰি ৰাখিব লাগে কাৰণ তেতিয়াহে নিমকিটো চফ্ট হয় আৰু দেখিছোঁ ন এনেকৈ যেতিয়া এনেকৈ ফাটি থাকে ন তেনেকৈ ৰাখিব লাগে বহুত কোমল হ'লে মানে নিমকিটো কিবা সেমেকি যোৱা নিচিনা এটা হৈ যায় কোমল হয় তেনেকৈ বহুত ভাল নালাগে সেইকাৰণে বস্তুটো মানে এনেকৈ সৰুতে পানীৰ জোখটো মানে টানকৈ মঠিব লাগে এইটো মঠা হৈ গৈছে মই পটাপট এইকেইটা মই লাডু কৰি লওঁ তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ এইটো মোৰ এতিয়া কমপ্লিট মঠা হৈ গ'ল আৰু মই এতিয়া এই মঠি লোৱা ময়দাবোৰ মই ধুনীয়াকৈ মানে লাডু কৰি লওঁ সৰু
কৰি হৈ গ'ল সম্পূৰ্ণকৈ আৰু এইখিনি এতিয়া মই এই বেলনাখনে দি পিনি বেলোঁ আৰু তেতিয়াহ'লে মই পটাপট বেলি লওঁ আপোনালোকে চাই থাকিব মোৰ এতিয়া নিমকিখিনি বেলি কৰি হৈ গ'ল ধুনীয়াকৈ দেখিছে নহয় বহুত ওলালে আৰু এতিয়া মই এইখিনি ৰিফাইনত ধুনীয়াকৈ ভাজি ল'ম আৰু পাতি লৈছোঁ আৰু মই কেৰাহীখন গৰম হৈছে অলৰেডি এতিয়া মই এই ৰিফাইন ঢালি দিছোঁ আৰু চাই থাকক মই বনোৱা নিমকি ষ্টাইল মইনো কেনেকৈ নিমকি বনাওঁ কেনেকুৱা হয় চাই থাকক মই এতিয়া ৰিফাইন গোটেইবোৰ দি দিলোঁ আৰু মই ৰিফাইনখিনি গৰম হোৱালৈ অলপ দেৰি ৱেইট কৰিব লাগিব গৰম হৈ লওক মোৰ এতিয়া তেল গৰম হৈ গ'ল সম্পূৰ্ণকৈ তেলটো গৰম হ'বলৈ দিব লাগে ধুনীয়াকৈ মোৰ এতিয়া গৰম হৈ গ'ল আৰু মই এতিয়া বেলি থোৱা নিমকিখিনি ধুনীয়াকৈ এটা এটাকৈ মই এতিয়া ফ্ৰাই কৰি যাম আৰু চাই থাকক অলপ দেৰি কাৰণে নিমকিখিনি মই উতলিবলৈ দিব লাগিব আৰু ভালদৰে সিজিব লাগিব নহ'লে কেঁচা কেঁচা হৈ থাকিব ন সেইকাৰণে মই অলপ দেৰি সিজাবই লাগিব আৰু কালাৰটো আহিব লাগিব তেতিয়াহে নিমকিটো দেখিবলৈও ভাল লাগিব খাবলৈও ভাল লাগিব এইখিনি ভাজি লওঁ আৰু দেখিছে নহয় ভালেমান আছে আৰু আপোনালোকক মই সম্পূৰ্ণকৈ এইখিনি বনোৱা দেখাবলৈ হ'লে ভিডিঅ'টো মোৰ বহুত দীঘলীয়া হৈ যাব গতিকে মই এইখিনি মই ধুনীয়াকৈ ভাজি লওঁ তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ আৰু গতিকে ইমান ভিডিঅ'টো দীঘলীয়া নকৰোঁ সেইকাৰণে মই গোটেইখিনি ভজা আপোনালোকক নেদেখাওঁ আৰু মই এইখিনি পটাপট ভাজি লওঁ বন্ধু বান্ধৱীসকল মই নিমকি বনাওঁতে বৰ ডাঙৰ ঘটনা এটা হ'ল ঘটনা মানে কি মানে আধা বনাই থাকোঁতে গেছটো নাইকিয়া হৈ গ'ল আৰু সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলোঁ আৰু অলপ থাকিলে গৈ বৰ বেছিও নাথাকিলে কিন্তু বৰ ডাঙৰ কথা হৈ গ'ল আৰু কি কয় মোৰ হ'ব দিয়ক হৈ যায় কেতিয়াবা নহয় জানো আৰু মোৰ নিমকি ইমান হ'ল আৰু বাকী থাকি গ'ল এয়া কেৰাহীতে থাকিলে কেৰাহীতে 3 পিচ থাকিলে মানে গেছ খতম তাৰপিছত ইয়াত থাকিলে 2টা আৰু কি হ'ব উপায় নাই আৰু ইয়াকে খাব লাগিব আৰু আকৌ গেছ নতুনকৈ মানে লগালেহে হ'ব আৰু কি কৰিম আৰু উপায় নাই বিপদতে বিপদ হয় আৰু বাৰু যিয়ে নহওক আধাটো সৰহ সংখ্যক বনালোঁ বাৰু বাকীকেইটাহে থাকি গ'ল একো নাই হ'ব আৰু মানুহো আমি বেছি নহয় আমি মানুহ মানে খাবলৈ হৈ যাব আৰু বলক এতিয়া কি কৰোঁ আৰু মোৰ এতিয়া অলপ মানে কাম কেইটামান মোৰ কৰিবলৈ আছে মই কামকেইটা পটাপট কৰি লওঁ আৰু আপোনালোকক মই আকৌ লগ পাই আছোঁ আৰু দেখিছে নাই কাৰিকৰৰ ৰূপ কি হৈ গৈছে গোটেই ঘামি কিবা হৈ গৈছোঁগৈ আৰু গৰমত মানে কিবা হৈছোঁ আৰু উপায় নাই জুই নহ'লেও মানে গেছৰ ওচৰতো যদি আমি থিয় হৈ থাকোঁ নহয় তেতিয়াও বহুত গৰম উঠে কিন্তু কি কৰিব উপায় নাই কামটো যেতিয়া কৰিবলৈ লৈছোঁ কৰিবই লাগিব নহয় জানো হ'ব আৰু এনেকৈ দিনবোৰ পাৰ কৰিব লাগিব আৰু বেলেগ কাম কেইটামান কৰিবলৈ আছে মই কামকেইটা কৰি লওঁ আকৌ আপোনালোকক মই লগ পাই আছোঁ তেতিয়ালৈকে নিমকি সম্পূৰ্ণকৈ হৈ গ'ল আৰু আপোনালোকে জনাবচোন কেনেকুৱা হৈছে কিন্তু খাই দেখাম বাৰু আপোনালোকক
আৰু আজৰি হৈ ঘৰত থাকি আমনি লাগিলে ভাবিলোঁ অকণমান ওলাই আহোঁ, ৰাস্তাই ওলাই আহিলোঁ। আৰু এতিয়া চাওকচোন এই আবেলি মানে ভিউজটো চাওকচোন কি সুন্দৰ, ইমান ধুনীয়া চাওকচোন, একদম ধুনীয়াকৈ এয়া বেটা আহিছে লগত, বেটা আৰু মই ৰাস্তাই আহি আছোঁ। গতিকে অকণমান ওলাই যাওঁ ব'লক, মোৰ লগতে আপোনালোকক লৈ যাওঁ ব'লক। গৈছোঁ তাৰপিছত এয়া দাই এজন আহিছে। ক'ৰ পৰা আহিলে? কি বজাৰ কৰিলে? অঁ, আৰু মাংস চাংস আহিছে নেকি? কি আনিছে? কিবা সেইবোৰ ৰছীবোৰ কেলৈ আনিছে? এইবোৰ ৰছী আছে আকৌ। আৰু এইবোৰ কি? এইবোৰ চাপৰ কিহে খায়? গৰুৱে সেইটো নাজানো। कहाँ से आते ही হাঁহকে নোখোৱা আপুনি গৰুক খুৱাবলৈ আনিছে যে কেনেকৈ? গৰু কি গৰু আছে? গাই গৰু কি মানুহ কাইলৈ বিকি দিলে সেই অঁ এজনী গৰু কিমান দাম হয়? অঁ যাওক দাই এজনক লগ পালোঁ, তেওঁ গমেই নাপালে ভিডিঅ' কৰি থকা। আৰু এইটো কুকুৰটো চাওকচোন, কুকুৰটো চাওক এনেকৈ আগে গৈ আছে। ক'তো সোপা ধৰা নাই। আবেলি ভিউটো চাওকচোন কি সুন্দৰ। ক'ত যাবা বেটা? ক'ত যাবা? এইটো ভৰাই লৈছোন এইটো। আৰু এই পুখুৰীটো চাওকচোন, এই পুখুৰীটো হৈছে আমাৰ গাঁৱৰ বৰ পুখুৰী, ইমান ডাঙৰ আৰু নামেই বৰ পুখুৰী আৰু চাওকচোন। এতিয়া হাবি হৈ আছে এতিয়া বাৰিষা শেষ হোৱাৰ পিছত খৰালি এতিয়া চফা হ'ব আৰু এতিয়া হাবি হৈ আছে বহুত দ। ইয়াত মাছো থাকে, বহুত মাছ ধৰে বাৰু, মানুহবোৰে মাছ ধৰি খায়। আৰু এইফালে চাওকচোন বাগান মানে ইমান ধুনীয়া ৰাস্তাটো। আৰু কিনো দেখাম, সেইফালে চাওকচোন বাগানখন ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। ট্ৰেইনখন গৈছে, মাতটো বহুত ডাঙৰকৈ আহিছে, মাতটো শুনিব পাৰে দেই আপোনালোকে। বৰ জোৰকৈ কথাবোৰ কোৱা নাই মই। পথাৰখন চাওকচোন কি ধুনীয়া লাগিছে। আৰু এতিয়া আবেলি ভিউটো চাওক, বেলিটো হয় ইয়াত পৰিছেগৈ ৰঙা, ধুনীয়া লাগিছে। আৰু কেইদিনমানৰ পাছত আৰু ধান ওলাব আৰু এতিয়া নিয়ৰ পৰিবলৈ ধৰিছে, লাহে লাহে নিয়ৰ পৰিছে আৰু ভাল লাগিছে দেখি। আৰু চাওকচোন বাগানখন আমাৰ ঘৰৰ কাষতে আছে বাৰু, বেছি দূৰ নহয়। কিন্তু এতিয়া মোৰ অহা সময়টো বেয়া হ'ল, আপোনালোকক ভালকৈ দেখাব পৰা নাই। প্লাছ লাইটত মানে বহুত ভালকৈ উঠা নাই। ৰাস্তাটো চাওক, আমাৰ গাঁৱৰ ৰাস্তা। বান্ধৱীসকল ঘূৰি ফুৰি আহোঁতে গধূলীয়া হৈ গ'ল। আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ, আৰু ভিডিঅ'টো এতিয়া সামৰণি মাৰিম। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ সেয়াই আহিম। তেতিয়ালৈকে বাই।